হিন্দু বাংলাদেশীৰ প্ৰসংগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্তব্যক তীব্ৰ ধিক্কাৰ আছু আৰু কেএছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ প্ৰতিবাদী ছাত্ৰ কাৰ্বি পাহাৰত দুৰ্ঘটনা নিহত স্কুটি আৰোহী কাৰ্বি পাহাৰত ভ্ৰাম্যমান শিল্পী দিৱস উদযাপন নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা জনপ্ৰিয় কণ্ঠশিল্পী জয়মতী নাৰ্জাৰীৰ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ কাৰ্বি আংলং জিলাৰ মুখ্য সদৰ চহৰস্থিত ডিফু বজাৰ এলেকা দিন দুপৰতে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ বিজেপি মুৰ্দাবাদ ধ্বনিৰে আকাশ বতাহ কপাই তুলিলে আছু আৰু কেএছে ইমানেই নহয় প্ৰতিবাদী ছাত্ৰ নেতাসকলে মন্ত্ৰীগৰাকী পুত্তলিকা সাজি দাহ কৰি খুব উজাৰিলে কিন্তু কিয় জানিবলৈ চাহক আমাৰ সাংবাদিকৰ এই প্ৰতিবেদন অসম চৰকাৰ গুৰুত্বপূৰ্ণ দায়িত্বত থকা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মতে পাহাৰীয়া জিলা কাৰ্বি আংলঙত হেনো হিন্দু বাংলাদেশীক লৈ কোনো সমস্যাই নাই হিন্দু বাংলাদেশী ভৰি পৰিলেও কাৰ্বি আংলংবাসীয়ে হেনো হিন্দু ধৰ্মৰ প্ৰতি প্ৰীতিভাৱ আছে আৰু থকাৰ বাবে এই লৈ কোনো বাদ প্ৰতিবাদ নাই কাৰ্বি আংলঙত দিছপুৰত আয়োজিত সংবাদমেল এখনত অসম চৰকাৰ গুৰুত্বপূৰ্ণ দায়িত্বত থকা মন্ত্ৰী এগৰাকী এনে টুলুঙা মন্তব্যক তীব্ৰ ধিক্কাৰ দিছে আছু কাৰ্বি আংলং জিলা সমিতি আৰু কাৰ্বি ছাত্ৰ সন্থাই আজি ডিফু বজাৰ মাছমজিয়াত মন্ত্ৰীগৰাকী এই মন্তব্যৰ প্ৰতি তীব্ৰ ধিক্কাৰ দিয়াৰ লগতে মন্ত্ৰী পুত্তলিকা সাজি দাহ কৰে আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ বিজেপি মুৰ্দাবাদ ধ্বনিৰে সমগ্ৰ পাহাৰীয়া জিলাখনৰ আকাশ বতাহ কপাই তোলে এগৰাকী মন্ত্ৰী যোৱাকালি 365 চেনেলত যিটো মন্তব্য দিছে যে কাৰ্বি আংলং এটাও বিদেশী নাই বুলি কৈছে তেওঁ মন্তব্য গোটেই ভুল তেওঁ যদি বিচাৰিছে যে তেওঁ যদি সময় পায় আমি প্ৰত্যাহ্বান জনাইছোঁ তেওঁ সময় লয় কাৰ্বি আংলং আহক আমি তথ্য দিম কলম ধৰি আহক আমি কাগজো দিম য'ত বাংলাদেশী আমি এটা প্ৰতিনিধি বাংলাদেশী ওলাই তেওঁৰ হাতত দিম আৰু এইটো সময় তেওঁ কি সিদ্ধান্ত ল'ব এইটো তেওঁ স্পষ্টকৈ আজি এই সংবাদ মাধ্যমতে জনাব লাগিব লগতে যিহেতু নাগৰিকতা আইন বাতিল কৰাৰ দাবীত সমগ্ৰ অসম উত্তৰ পূৰ্বাঞ্চল জ্বলি আছে এইটো সময়ত তেওঁ যোনটো মন্তব্য জগালিছে এইটো যোগ্য নহয় বুলি আমি কৈছোঁ আৰু তেওঁ এটা কথা জানিব উচিত তেওঁ কাৰ পক্ষত আছে যদি বিদেশী পক্ষত আছে তেওঁ কাপোৰ টোপোলা বান্ধি বাংলাদেশ গুচি যাওক যদি অসমৰ পক্ষত আছে তেন্তে অসমৰ খিলঞ্জীয়া পক্ষত লৈ দিল্লী দৰবাৰত গৈ নৰেন্দ্ৰ মোদীক জনাই দিব লাগে যে আমাক নাগৰিকতা সংশোধনী বিধেয়ক নালাগে ফালি কিনি ডাষ্টবিনত পেলাই দিয়ক আসাম ইজ নো মোৰ এ ডাম্পিং গ্ৰাউণ্ড ফৰ ইলিগেল বাংলাদেশী স্পষ্ট কথা লগতে এই সংগ্ৰাম যেতিয়ালৈকে নুনুমে যেতিয়ালৈকে নাগৰিকতা সংশোধনী বিধেয়ক বিল 2010 বাতিল নহয় Himanta Biswa Sharma, in his statement, he said that the Karbi Anglong is full of Bangladeshi. But before that, Himanta Biswa Sharma, do you know the population of Bangladeshi in Lanka? Do you know the population of Hindu Bangladeshi in Lamding? You should know the calculation of the Hindu population that has been dominated in some area of Lanka and some area of Lamding. You should not blame Karbi Anglong. And once when you was came in camping in Hamren, you said that Karbi Anglong is free of Bangladeshi. And now when the Citizenship Amendment Bill is burning in all Assam, you are blaming Karbi Anglong that Karbi Anglong is full of Bangladeshi. So if you oppose Citizenship Amendment Bill, Mr. Himanta Biswa Sharma, please scrap this bill. Otherwise, the whole people of Assam will wake up and protest against your government. We will not tolerate against your government, and you should scrap
the Citizenship Amendment Bill. Otherwise, we the youth will be pay a blood to fight again and to scrape against this bill. So this is the warning from the ASU and from the Karbi Student Association, Mr. Hemanta Biswa Sharma. If you have a full knowledge regarding the Bangladeshi population of Karbi Anglong, please visit Karbi Anglong once. We'll show you the whole demographic that what is dominated in Karbi Anglong. অৰুণ লেখাই ৰিপৰ্ট কাট নিউজ কাৰ্বি পাহাৰ বকলিয়াঘাট আৰক্ষী থানাৰ এলেকাৰ ৰুকাছেন মহাবিদ্যালয়ৰ সমীপত ৩৬ নং ৰাষ্ট্ৰীয় পথত বৃহস্পতিবাৰে এক দুৰ্ঘটনা সংঘটিত হয় AS02 AC 6428 নম্বৰৰ টাটা মোবাইলৰ চেপাত থিতাতে নিহত হয় স্কুটি আৰোহী ঘটনাত আন এজন যুৱকো আহত হয় ইতিমধ্যে নিহত যুৱকজনৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি বকলিয়াঘাট আৰক্ষী থানালৈ আনে আহত যুৱকজনক উন্নত চিকিৎসাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বকলিয়াঘাটৰ পৰা ৰাজু কাঠাৰৰ ৰিপৰ্ট কাট নিউজ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কাৰ্বি পাহাৰটো গুঞ্জৰিত হ'ল ৰূপকোঁৱৰ কালজয়ী গীতসমূহ বকলিয়াঘাটৰ সাহিত্য সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰ স্বৰূপ ইন্দ্ৰধনু কলা নিকেতন আৰু ইন্দ্ৰধনু ৱেলফেয়াৰ ছ'চাইটিৰ উদ্যোগত জিলাজুৰি উদযাপন কৰা হয় শিল্পী দিৱস বকলিয়াঘাটৰ সাহিত্য সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰ স্বৰূপ ইন্দ্ৰধনু কলা নিকেতন আৰু ইন্দ্ৰধনু ৱেলফেয়াৰ ছ'চাইটিৰ উদ্যোগত জিলাজুৰি উদযাপন কৰা হয় শিল্পী দিৱস জিলাখনৰ বকলিয়াঘাট লাংহিন আৰু হাওৰাঘাটত নবীন প্ৰবীণ শতাধিক শিল্পীয়ে ৰূপকোঁৱৰৰ গীত কবিতাসমূহ পৰিৱেশন কৰি ব্যাপক সজাগতাৰ সৃষ্টি কৰে মহান শিল্পীগৰাকীৰ সৃষ্টিৰাজিক সৰ্বসাধাৰণ ৰাইজৰ মাজলৈ নি অসমীয়া ভাষা সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰত গুৰুত্ব প্ৰদান কৰিয়ে এনে ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি সদৰি কৰে আয়োজকসকলে Sani Rani, Nire Gama Garega, Sagama Pama Gama, Gama Gama Pama Gama Gama Pama Gama Sani Rani, Nire Gama Garega, Sagama Pama. ইপিনে ইন্দ্ৰধনু কলা নিকেতনৰ অধ্যক্ষা তথা জনপ্ৰিয় কণ্ঠশিল্পী জয়মতী নাৰ্জাৰীয়ে অসমৰ অন্যান্য শিল্পী সমাজৰ সৈতে সহমত প্ৰকাশ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰে তেওঁৰ স্পষ্ট মত কোনো কাৰণতে এই জাতিধ্বংসী বিধেয়কখন মানি লোৱা নহ'ব আমাৰ অনুষ্ঠানটোৰ নামটো হৈছে ভ্ৰাম্যমান শিল্পী দিৱস যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদক আমি প্ৰেক্ষাগৃহৰ ভিতৰত ছবি ধূপ ধূনা জ্বলাই সেৱা কৰাতকৈ আমি ভাবিছোঁ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যিখিনি সামাজিক কৰ্ম যিখিনি কলা সংস্কৃতি তেওঁৰ যি অৱদান সেই অৱদান আৰু তেওঁৰ মাটিৰ গোন্ধ থকা যিবোৰ গীত সেই গীতবিলাক আমি ৰাইজৰ আগত বিলাই দিয়াৰ মানসেৰে আজি ইন্দ্ৰধনু কলা নিকেতন সংগীত বিদ্যালয় আৰু ইন্দ্ৰধনু ৱেলফেয়াৰ ছ'চাইটিৰ উদ্যোগত আমি সহযোগত আমি এই অভিযানটো আমি আজি আমি ভাবি পেলাই যিখিনি ভাবিছিলোঁ যে আমি এনেকৈ কৰিম যে আমি ভবামতে আমি কামখিনি কৰিছোঁ আজি মোবাইল হোৱাটছআপৰ যুগত নৱপ্ৰজন্মক আকৰ্ষিত কৰিব পাৰিবনে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ গীতসমূহে নিশ্চয় নিশ্চয় আমি এনেকৈ এই সজাগতাটোৰ কাৰণে আমাৰ প্ৰধান উদ্দেশ্য আৰু লক্ষ্যটো এইটোৱে যে সাম্প্ৰতিক কালত আমাৰ নৱপ্ৰজন্মক জগাই তোলা সমাজ সচেতক হিচাপে সমাজৰ সচেতনতাৰ ৰূপ আনিবৰ কাৰণে আমি এইখিনি পদক্ষেপ লৈছোঁ আৰু আমি জনসাধাৰণৰ মাজত যাব বিচাৰোঁ ৰাইজৰ মাজত আমি যাব বিচাৰোঁ যে নৱপ্ৰজন্মই যাতে বুজি পাওক ৰূপকোঁৱৰ আমাৰ কৰ্ম সংস্কৃতি নোহোৱা হৈছে আমাৰ কৰ্ম সংস্কৃতি কাপুৰুষতাই আমাক সমাজখন আগুৰি ধৰিছে যে সস্তীয়া মনোৰঞ্জন গতিকে তাৰ ব্যতিক্ৰম হিচাপে আমি কিছু মানে ৰাইজৰ মাজত আমি ৰাজ্যজুৰি শিল্পীসকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ওপৰত প্ৰতিবাদ অব্যাহত ৰাখিছে আপুনি এগৰাকী কাৰ্বি আংলঙৰ সুকণ্ঠী গায়িকা আপোনাৰ মন্তব্য কি এই সন্দৰ্ভত নিশ্চয় নিশ্চয় আমি আজি সকলো গোটেই সমগ্ৰ অসমৰ ৰাইজে আজি জাগি উঠিছে কাৰণ এইটো আমি তীব্ৰ আমিও শিল্পী হিচাপে আমিও তীব্ৰ প্ৰতিবাদ কৰিছোঁ
যে আমি আজিৰ দিনতো আমি আজি এই প্ৰতিবাদটো আমি নিশ্চয় আমি সকলো অসমৰ ৰাইজে জাগি পেলাই আমি তাৰ নিশ্চয় এইটো প্ৰতিৰোধ কৰিব লাগিব সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ Please step in Rose Gold, a newly opened beauty parlor, one step to the world of fashion. All kind of facilities are available here, such as hair spa, bleaching, makeup, pedicure and manicure, hair perming, straightening, body spa, facial, threading, waxing, etc. For more information, please contact 6001863460. Rose Gold, a newly opened beauty parlor, first floor, Cakes Legacy Building, Main Market, Diffu. Aturkimi Academy, Diffu, affiliated to CBSE, New Delhi. Admissions open for Montessori, LKG, UKG, class 1 to 9 for the session 2019 and 20. Facilities like boys and girls hostel, crash babysitter, art class on Saturday and Sunday. Registration forms are available at school office on all working days from 1st week of December 2018 from 8 AM to 1 PM. Aturkimi Academy, Diffu, Rukasan, Amlapati, Diffu 782460. For more queries, please contact at the number given on screen. Free admissions for Montessori students sponsored by Aturkimi Society. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতি পিছত পুনৰ বাতৰি মজিয়াত সোণগুটি চপাই আনি ঘৰলৈ অনাৰ পিছত ধনৰ অধিক শাস্তি লক্ষী দেৱীক পূজা অৰ্চনা আৰু নতুন ধান চাউলৰে আহাৰ তথা ভিন্ন ব্যঞ্জন প্ৰস্তুত কৰি গয়ে এসাঁজ প্ৰীতিভোজ খোৱাৰ লগতে লক্ষী দেৱীক উদ্দেশ্যে কৰি লক্ষী উৎপত্তিৰ গীত পৰিৱেশন কৰে লুনচে পয় তাৰ পিছত ডেকা গাভৰুৱে মিলি পৰিৱেশন কৰে হাতচাকান নৃত্য এই উৎসৱ সমগ্ৰ কাৰ্বি আংলং জিলাৰ লগতে সংগতি ৰাখি সৰুপথাৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত 1 নম্বৰ পাকলাং চ'ত হাতচাকান উৎসৱ উদযাপন কৰে বৃহস্পতিবাৰে হাতচাকানৰ পৰম্পৰাৰ মতে 1 নং পাকলাং চৌ গাঁৱৰ মুৰব্বী অৰ্থাৎ গাঁওবুঢ়াৰ ঘৰৰ চোতালৰ পৰা হাতচাকান নৃত্য আৰম্ভ কৰি ঘৰে ঘৰে নৃত্য কৰি ডেকা গাভৰুৱে বৃহস্পতিবাৰে সন্ধিয়া সামৰণি মাৰে গাঁওখনৰ অন্তিমটো পৰিয়ালৰ বাসগৃহৰ চোতালত গাঁওখনত সৰ্বমুঠ 25টা পৰিয়ালৰ ঘৰ আছে প্ৰতিটো ঘৰৰ চোতালতো ডেকা গাভৰুসকলে উল্লাসেৰে হাতচাকান পৰিৱেশন কৰে 1 নম্বৰ পাকলাং চৌ হেমফু কেচিয়াছ গোটৰ সৌজন্যত পালন কৰে হাতচাকান উৎসৱ বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলঙৰ ফুলনিত ভয়াবহ পথ দুৰ্ঘটনা ফুলনি জনস্বাস্থ্য কাৰ্যালয়ৰ সন্মুখতে ডিমাপুৰমুখী 900 বাছখন হঠাৎ পথচ্যুত হৈ কাষৰে দখাৱৈত বাগৰি পৰে এই ঘটনা আকস্মিকতাত হোৱাত যাত্ৰীসকলৰ মাজত হুৱাদুৱা হয় সৌভাগ্যক্ৰমে দুৰ্ঘটনাটো ফলত কোনো যাত্ৰীৰে হতাহতি হোৱা নাই যদিও সামান্যভাৱে আহত হয় কেইজনমান যাত্ৰী আহতসকলক ডকমকা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ফুলনিৰ এলেকাত দুৰ্ঘটনাগ্ৰস্ত 900 বাছখন ময়ৰাবাৰীৰ পৰা ডিমাপুৰ অভিমুখে আহি আছিল আহি থকা পথত নিশা প্ৰায় 1 বজাত সংঘটিত হয় এই দুৰ্ঘটনা প্ৰত্যক্ষদৰ্শীৰ মতে AS02 BC2451 নম্বৰৰ উক্ত ASTC বাছখন তীব্ৰ বেগেৰে অহাৰ বাবে দুৰ্ঘটনাটি এদৰে সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে যি কি নহওক
দুৰ্ঘটনাৰ খবৰ পাই লৰিংথেপি আৰক্ষী আহি উপস্থিত হয় ঘটনাৰ তদন্তৰ বাবে কিমান বাজি এক্সিডেণ্ট হৈছে 1 বাজি মোৰ তাতো টাইম নাছিলে হলো 1 বাজি মানে কাম ক'ত পাইছে এই গাড়ীটো আহিছে আপোনাৰ মৰিয়াবাৰী পৰা ডিমাপুৰ যাব কিমানজন মানুহ মৰা আছে নেকি মৰা নাই ইনজুৰ্ড কিমানজন আছে ইনজুৰ্ড ইমান এটা হোৱা নাই ৰাতি আপোনাৰ ডকমগাৰ পৰা 108 দুৰ্ঘটনাত আহত লোকসকলক চিকিৎসাৰ বাবে ডকমকা চিকিৎসালয়লৈ প্ৰেৰণ কৰে উল্লেখ্য দুৰ্ঘটনাগ্ৰস্ত বাছ চালকজন বাছখনক এনে অৱস্থাত এৰি পলাই পত্ৰং কৰে এই ঘটনাৰ সংক্ৰান্তত সম্প্ৰতি আৰক্ষীৰ তদন্ত অব্যাহত আছে লাংহিনৰ পৰা ৰুস্তম তকবিৰ ৰিপৰ্ট লাংহিন আধ্যাত্মিকতাই কয় পৃথিৱীত সুখ শান্তিৰে মানুহ বাস কৰিবলৈ হ'লে পবিত্ৰ ভগৱানৰে ঈশ্বৰৰ নিৰ্দেশক মানি চলি যাব লাগে কিন্তু বিজ্ঞানে প্ৰমাণ বিচাৰে ঈশ্বৰৰ অস্তিত্ব কিন্তু এই অস্তিত্ব কোনেও প্ৰমাণ কৰিব পৰা নাই যদিও এই মহান অস্তিত্ব সকলোৱে যুগে যুগে মানি চলি আহিছে এই মহান আৰু সৰ্বশক্তিমান অস্তিত্বৰ নামে হয়তো ঈশ্বৰৰ দৰে অস্তিত্ব থকা শক্তি পুৰুথিমী কুংৰিয়ে কৈছে 18 জানুৱাৰী মানৱৰ বাবে বৰ সংকটৰ দিন এই সংকটৰ পৰ অপায় অমংগলৰ পৰা পৰিত্ৰাণ পাই সুখে শান্তিৰে পৃথিৱীত বসবাস কৰিবলৈ হ'লে পুৰুথিমী কুংৰি উপজা দিনৰ অৰ্থাৎ 18 জানুৱাৰীৰ দিনা ঘৰে ঘৰে পবিত্ৰ বন্তি প্ৰজ্বলিত কৰি বসুমতী দেৱীক সুখ শান্তি বৰ্তাই ৰখাৰ বাবে প্ৰাৰ্থনা কৰিব লাগে প্ৰধানকৈ ঘৰৰ কোন কোন ঠাইত বন্তি জ্বলাব লাগে তাক নিৰ্দেশ দিছে এইদৰে ঘৰৰ চোতালত ঘৰত লক্ষী স্থাপন স্থান নতুবা চাউল জমা ৰখা পাত্ৰৰ ওচৰত চৌকাৰ কাষত আৰু ঘৰৰ গোহালিত এই চাৰিটা স্থানত 18 জানুৱাৰীৰ দিনা বন্তি প্ৰজ্বলন কৰিলে পুৰুথিমী কুংৰি শান্তি হ'ব আৰু পৃথিৱীত সুখ শান্তি অব্যাহত থাকিব বিশেষ প্ৰতিবেদক কাট নিউজ আছে গৰু নাবাই হাল ঠকাতকৈ নঠকাই ভাল সম্পত্তি এই অৱস্থা ভাৰতীয় ষ্টেট বেংকৰ হাওৰাঘাট এটিএমৰ প্ৰায় বিকল হৈ থকা এটিএমটো আজিও সংঘটিত হৈছে অনুৰূপ ঘটনা শাৰী পাতিছে গ্ৰাহকে কিন্তু উলিয়াব পৰা নাই নিজৰ জমা ধন আছে গৰু নাবাই হাল ঠকাতকৈ নঠকাই ভাল সম্প্ৰতি এই অৱস্থা ভাৰতীয় ষ্টেট বেংকৰ হাওৰাঘাটৰ এটিএমৰ প্ৰায় বিকল হৈ থকা এটিএমটোত আজিও সংঘটিত হৈছে অনুৰূপ ঘটনা শাৰী পাতি গ্ৰাহকৰ ভিৰ কিন্তু উলিয়াব পৰা নাই নিজৰ জমা ধন কি মানে ট্ৰানজেকশ্যন হোৱা নাই বুলি খাইছে কিমান সময় হৈছে এইটো 25 মিনিট আধা ঘণ্টা এনেকৈ হৈ যাব বেংকৰ মানুহ আহিছেনে ট্ৰানজেকশ্যন হৈ পইচা ফাঁচি আছে নেকি ট্ৰানজেকশ্যন একোৱে আৱাজত একো কৰা নাই আৰু এনেকৈ হৈছে প্ৰচেছিঙত ফাঁচি গ'ল আৰু হেং হৈ গ'ল নাই ই আধা ঘণ্টা হৈ গ'ল ৰখি আছে মানে ট্ৰানজেকশ্যন প্ৰচেছিঙত মানে হেং হৈ গ'ল এনেকুৱা এটা আমাৰো প্ৰব্লেম হৈ আছে ইও ৰখি থাকিব লগা হৈছে পইচা ওলোৱা নাই এতিয়ালৈকে আৰু প্ৰচেছিঙতে মানে ফচি গ'ল আৰু বস্তু হেং হৈছে মোৰ ৰখি আছোঁ আৰু ওলাবলৈ নাই প্ৰায় সংঘটিত হয় এটিএমটোত এনে বিসংগতি কিন্তু তাৰ বিপৰীতে কোনো ব্যৱস্থা আজি কুপতি গ্ৰহণ কৰা পৰিলক্ষিত নহল হাওৰাঘাট SBI কৰ্তৃপক্ষৰ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ